নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ৰেচিপিটো হৈছে চুজিৰ হালোৱা। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। তো বন্ধু বান্ধৱীসকল, গম পালে আজি আমি কি বনাব লৈছোঁ? চুজি হালোৱা। তো চুজি হালোৱাৰ বাবে যিবোৰ সামগ্ৰী প্ৰয়োজন হ'ব সেইবোৰ হৈছে, এয়া মই 2 কাপ চুজি লৈছোঁ, 1 কাপ চেনি লৈছোঁ, আৰু এইটো কাপৰ জোখেৰে 3 কাপ গাখীৰ লৈছোঁ, এয়া ঘিউ লৈছোঁ, আৰু এয়া ড্ৰাই ফ্ৰুট। এতিয়া বলকচোন আমি চুজি হালোৱা বনাওঁ। প্ৰথমতে গেছটো মই জ্বলাই লওঁ। কেৰাহীটো অলপ গৰম হোৱালৈ ৰখিছোঁ। কেৰাহীটো গৰম হৈ গ'ল, এতিয়া মই ইয়াত ঘিউ দি লওঁ। ঘিউ মই বহুত বেছি পৰিমাণৰ ব্যৱহাৰ নকৰোঁ, আপোনালোকে বেছিকৈ দিব ইচ্ছা কৰিলে দিব পাৰিব। প্ৰথমতে মই ড্ৰাই ফ্ৰুটখিনি অলপমান ভাজি লওঁ। এইখিনি হৈয়ে গ'ল প্ৰায় ভাজি। এতিয়া এইখিনি এখন প্লেটত নমাই লওঁ। আপোনালোকেতো চুজি হালোৱা নিশ্চয় বনায়েই ঘৰত। আজি মইনো কেনেকৈ বনাওঁ সেইটো চাই লওঁ, আৰু কোনোবাই যদি বনোৱা নাই তেনেহ'লে মোৰ ৰেচিপিটো চাই বনাবলৈ চেষ্টা কৰিব। ইয়াত 2 কাপ চুজি দিলোঁ। এতিয়া চুজিখিনি ৰংচোৱা হোৱাকৈ ভাজি থাকিব লাগিব। এইফালে মই গাখীৰটো বহাই দিছোঁ। গাখীৰটো উতল আহিব লাগিব। তাত মই একেলগে 3 কাপ গাখীৰ দিছিলোঁ নহয়, তাত মই 1 কাপ পানী দিছোঁ, আৰু লগত চেনিখিনি দি দিওঁ। চেনিখিনি গাখীৰতে মিলি যাবলৈ দিম। এতিয়া ইয়াত মই ড্ৰাই ফ্ৰুটখিনি দি লওঁ। ড্ৰাই ফ্ৰুটখিনি মই অলপমান সৰু সৰুকৈ কাটি লৈছোঁ। চুজিখিনি অলপ ৰংচোৱা হৈ গৈছে, আপোনালোকে চাব পাৰে। এয়া চাব পাৰে আমাৰ ৰংচোৱা হৈ গ'ল চুজিখিনি। এতিয়া আমি ইয়াত গাখীৰখিনি এড কৰিম। গাখীৰখিনি এড কৰোঁতে অলপমান দূৰত থাকিব, নহ'লে এনেকুৱাকৈ উতল আহে নহয়। অলপ অলপকৈ ভিজি ল'ব লাগিব। গোটেইখিনি দি দিওঁ। অলপ শুকান হোৱালৈ ৰাখিব। আপোনালোকে এনেকৈ ভাল কৰিলে ইমানতে ৰাখিব পাৰে। মই আৰু অকণমান ভাজি লওঁ। এতিয়া চাওক, এয়া হৈ গ'ল। এয়া চুজি হালোৱা হৈ গ'ল। মই এতিয়া গেছটো বন্ধ কৰি দিওঁ। চুজিৰ হালোৱা হৈ গ'ল, চাব পাৰে। ইয়াত মই অলপমান আলমণ্ড বাদাম দি লওঁ কাৰণে। এইটো বহুত হেল্থি হয়, কম খৰচতে সহজতে বনাব পৰা এবিধ ৰেচিপি। আপোনালোকে ইচ্ছা কৰিলে অলপ পনীয়াভাৱেও ৰাখিব পাৰে, মই শুকানকৈ ৰাখিছোঁ। তো আজিৰ ভিডিঅ'টো আছিল ইমানে। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন এটা ৰেচিপিৰ সৈতে নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈ এৰিছোঁ, বাই বাই।